আমি আগৰ ভিডিঅ'টিত পঢ়িছিলোঁ মানে ইণ্ডিয়ান পলিটিৰ সিৰিজটোৰ প্ৰথম পাৰ্টত পঢ়িছিলোঁ আমাৰ সংবিধানৰ গঠন কেনেকুৱা, কিমানটা ভাগ আছে, কিমানটা আৰ্টিকেল আছে, কিমানটা শেডিউল আছে। লগতে সংবিধানৰ ভাগ 1টো ভালকৈ পঢ়িছিলোঁ, আৰ্টিকেল 1ৰ পৰা 4 লৈকে। আজি আমি পঢ়িম সংবিধানৰ ভাগ 2। ভাগ 2ত আৰ্টিকেল আছে 5ৰ পৰা 11 লৈকে। ভাগ 2 পঢ়াৰ আগতে আমি পঢ়িব লাগিব আমাৰ ভাৰতখন স্বাধীনতাৰ আগত কেনেকুৱা আছিল, স্বাধীনতাৰ পিছত ৰাজ্যবিলাক আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবিলাক কেনেকৈ গঠন কৰা হ'ল, কিহৰ ভিত্তিত গঠন কৰা হ'ল, এই বিষয়ে আমি জানিব লাগিব, কাৰণ ইয়াৰ পৰা এক্সামত বহুত কুৱেশ্যন আহে। ঠিক আছে, আমি সহজ ভাষাত ইম্পৰ্টেণ্ট বস্তুবিলাক পঢ়ি যাম। মই চেষ্টা কৰিম যাতে আপুনি ভালকৈ কথাবিলাক বুজি পায় আৰু কনচেপ্টবিলাক আপোনাৰ ক্লিয়াৰ হৈ যায়। ঠিক আছে, আৰু এটা কথা, আগৰ ভিডিঅ' আৰু পিছৰ ভিডিঅ'বিলাক পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এক্সাম ৰিলেটেড বহুতো ভিডিঅ' পাই থাকিব মোৰ চেনেলত সদায়। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ। আমি আগৰ ভিডিঅ'ত কি পঢ়িছিলোঁ? সংবিধানৰ ভাগ 1। ঠিক আছে, সংবিধানৰ ভাগ 1ত কেইটা আৰ্টিকেল আছিল? 4টা। 1, 2, 3, 4। আমি আগৰ ক্লাছটোত এই বিষয়ে পঢ়িছিলোঁ। আশা কৰোঁ সকলোৱে ভালকৈ বুজি পাইছে। আৰু সংবিধানৰ ভাগ 2ত কি কি আছে? 5ৰ পৰা 11 লৈকে 7টা আৰ্টিকেল আছে। 5, 6, 7, 8, 9, 10, 11। ঠিক আছে, আমি এই বিষয়ে আজি পঢ়িম। তাৰ আগতে আমি চাই লওঁ যে আমাৰ ভাৰতৰ যিবিলাক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে সেইবিলাক কেনেকৈ গঠন হ'ল। তাৰ কাৰণে আমি জানিব লাগিব স্বাধীনতাৰ সময়ত কেনেকুৱা কি চলি আছিল। ভাৰতৰ স্বাধীনতাৰ সময়ত বা স্বাধীনতাৰ আগমুহূৰ্তত আমাৰ ভাৰতৰ যিমানবিলাক ৰাজ্য আছিল সেইবিলাক দুটা ভাগত ভাগ কৰা হৈছিল। ঠিক আছে, কিছুমানক কোৱা হৈছিল ব্ৰিটিছ প্ৰভিন্স, এনেকুৱা ৰাজ্য যিবিলাকত সম্পূৰ্ণ কাৰ শাসন আছিল ব্ৰিটিছৰ। ঠিক আছে, আৰু এটা ভাগ হ'ল কিছুমানক কোৱা হৈছিল প্ৰিন্সলি ষ্টেট, যিবিলাকত কাৰ শাসন আছিল? ৰজাৰ শাসন আছিল। ঠিক আছে, আৰু আল্টিমেটলি এই ৰজাবিলাক কাৰ আণ্ডাৰত আছিল? ব্ৰিটিছসকলৰ আণ্ডাৰত আছিল। ঠিক আছে, এনেকৈ দুটা ভাগত ভাগ আছিল। তাৰপিছত স্বাধীন যেতিয়া হ'ল আমাৰ ভাৰত, তেতিয়া ব্ৰিটিছবিলাক আমাৰ ভাৰতৰ পৰা গুচি গ'ল। তেতিয়া আমাৰ ভাৰতত মুঠ কিমানখন ৰাজ্য হ'ল? প্ৰিন্সলি ষ্টেট, সৰু সৰু বহুতো ৰাজ্যৰ গঠন হৈ গ'ল। ঠিক আছে, য'ত ৰজা শাসন কৰিছিল। তেনেকৈ মুঠ 552খন কি হ'ল? সৰু সৰু ৰাজ্য হৈ গ'ল, মানে প্ৰিন্সলি ষ্টেট বনি গ'ল। ঠিক আছে, স্বাধীনতাৰ পিছত। কিছুমান কিতাপত লিখা থাকিব আপোনাৰ 565। ঠিক আছে, কিন্তু এম লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটিখনত লিখা আছে 552। সেই সময়ত কি হৈছিল? ভাৰত পাকিস্তান এইবিলাক বিভাজন হৈছিল। ঠিক আছে, আৰু ভাৰতৰ সীমাৰ ভিতৰত যিমানবিলাক ঠাই আছিল তাতে কিমানখন ষ্টেট আছিল? 552খন প্ৰিন্সলি ষ্টেট আছিল। ঠিক আছে, ৰজাৰ শাসন কৰা ৰাজ্য আছিল। আৰু তেতিয়া কি হ'ল? এই 552 যিমানবিলাক ৰাজ্য আছিল সেইবিলাকক লগ কৰিব লগা হ'ল। লগ কৰি এখন সম্পূৰ্ণ ভাৰত গঢ়িব লগা হ'ল। ঠিক আছে, আৰু সেই কামবিলাক কোনে কৰিছিল? 3জন মানুহ আছিল সেই সময়ত। তেওঁলোকে আমাৰ এই 552খন ৰাজ্য লগ কৰি এখন সম্পূৰ্ণ ভাৰত বনাই দিছিল। ঠিক আছে, সেইসকলৰ নামবিলাক হ'ল চৰ্দাৰ বল্লভভাই পেটেল, VP মেনন। ঠিক আছে, চৰ্দাৰ বল্লভভাই পেটেল কি আছিল? উপ প্ৰধানমন্ত্ৰী আছিল। ঠিক আছে, VP মেনন আছিল আমাৰ ভাৰত চৰকাৰৰ ছেক্ৰেটাৰী আছিল। আৰু এজন মানুহ আছিল ব্ৰিটিছ গভৰ্ণৰ আছিল, তেওঁ হ'ল লৰ্ড মাউণ্টবেটেন। ঠিক আছে, তেওঁ আছিল ব্ৰিটিছ গভৰ্ণৰ। ভাৰতখন এনেকৈ লগ কৰাত কাৰ ভূমিকা আছে? বল্লভভাই পেটেল, VP মেনন আৰু লৰ্ড মাউণ্টবেটেন। ঠিক আছে, মনত ৰাখিব। যেতিয়া এই গোটেইখন সৰু সৰু ৰাজ্য লগ কৰি আছিল সেই সময়ত কেইখনমান ৰাজ্যই মানি লোৱা নাছিল। ঠিক আছে, 3খন ৰাজ্যই মানি লোৱা নাছিল। সেই 3খন হ'ল কাশ্মীৰ, হায়দৰাবাদ আৰু এখন হ'ল জুনাগড়। ঠিক আছে, এই 3খনে মানি লোৱা নাছিল। কাশ্মীৰ, জুনাগড় আৰু হায়দৰাবাদ এই 3খন ৰাজ্য লগ হ'ব বিচৰা নাছিল ভাৰতৰ লগত, কিন্তু শেষত এইসকলেও ভাৰতৰ লগত লগ হৈছিল। কেনেকৈ লগ কৰা হৈছিল এওঁলোকক ভাৰতৰ লগত? হায়দৰাবাদত কি হৈছিল? অপাৰেশ্যন প'ল'। ঠিক আছে, অপাৰেশ্যন প'ল' মানে পুলিচ আৰু আৰ্মিয়ে ইয়াতে জোৰ জবৰদস্তি ভাৰতৰ লগত লগ কৰাইছিল হায়দৰাবাদক। ঠিক আছে, তাৰপিছত জুনাগড় কেনেকৈ ভাৰতৰ লগত লগ হ'ল? ইয়াতে ইলেকশ্যন পতা হ'ল, মানুহবিলাকক সোধা হ'ল যে আপুনি ক'ত লগ হ'ব বিচাৰে, তেতিয়া বেছি সংখ্যক মানুহে ক'লে যে ভাৰতত লগ হ'ব বিচাৰোঁ। ঠিক আছে, জুনাগড় এনেকৈ আমাৰ ভাৰতৰ লগত লগ হ'ল। তাৰপিছত কাশ্মীৰ কেনেকৈ লগ হ'ল আমাৰ ভাৰতৰ লগত? তাৰ কাৰণে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন নামৰ এখন এগ্ৰিমেণ্ট আছিল। ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন, এই এগ্ৰিমেণ্টখন চাইন কৰি কিনে কাশ্মীৰে ভাৰতৰ লগত লগ হৈছিল। ঠিক আছে, এইবিলাক মনত ৰাখিব। তাৰপিছত এতিয়া চাওঁ আমি 1950 চনত ভাৰতৰ ৰাজ্যবিলাক কেনেকুৱা আছিল, কি আছিল। 552খন প্ৰিন্সলি ষ্টেট য'ত ৰজাই শাসন কৰিছিল, সেই সৰু ৰাজ্যবিলাকক লগ কৰাৰ পিছত
1950 চনৰ সেই সময়ত ভাৰতখনত 4 ধৰণৰ ৰাজ্যৰ গঠন কৰা হ'ল 4 ধৰণৰ ঠিক আছে 4 ধৰণৰ ৰাজ্যৰ গঠন কৰা হ'ল কিছুমানক নাম দিয়া হ'ল A তাৰপিছত নাম দিয়া হ'ল কিছুমানক B কিছুমানক C আৰু কিছুমানক D ঠিক আছে এত কোনবিলাক আহিছিল যিনবিলাকত ব্ৰিটিছে শাসন কৰিছিল সম্পূৰ্ণ ব্ৰিটিছে শাসন কৰিছিল সেইবিলাকক A নাম দিয়া হৈছিল আৰু যিবিলাকত ৰজা শাসন কৰিছিল সেইবিলাক ৰাজ্যক নাম দিয়া হৈছিল B বুলি তাৰপিছত যিবিলাকত ব্ৰিটিছৰে আধা শাসন আছিল ব্ৰিটিছৰ মানে কমিশনাৰ বিলাক আছিল ঠিক আছে যোনবিলাক হেড বিলাক আছিল মানে মূল চিটি বিলাক ভাৰতৰ সেইবিলাকক চিট ৰাখা হৈছিল আৰু যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল তেতিয়া এখনে আছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এখন ঠিক আছে এইবিলাকক ৰাখা হৈছিল এইখনক ৰখা হৈছিল ডিত ঠিক আছে মুঠ 4 প্ৰকাৰৰ ৰাজ্যৰ গঠন কৰা হৈছিল ভাৰতত এটা যদি আমি চাও কোন কেইখন এত আছিল কোন বিত আছিল কোন কেইখন চিত আছিল আৰু ডিত আছিল এটা নামবিলাক কৈ যাম এত আছিল অসম বিহাৰ বোম্বে ওড়িশা পাঞ্জাব ওয়েষ্ট বেংগল মাদ্ৰাজ এনেকৈ ধৰি মুঠ আছিল 9খন ঠিক আছিল এত 9খন আছিল বিত আছিল 9খন বিত আছিল হায়দৰাবাদ জম্মু কাশ্মীৰ মধ্যপ্ৰদেশ ৰাজস্থান পাটিয়ালা এণ্ড ইষ্ট পাঞ্জাব বুলি এখন আছিল বিন্ধ্য প্ৰদেশ বুলি এখন ৰাজ্য আছিল ঠিক আছে মুঠ ইয়াতো 9খন ৰাজ্য আছিল তাৰপিছত চিট কিমানখন আছিল চিট আছিল আজমেৰ ভোপাল কোচবিহাৰ দিল্লী মণিপুৰ ত্ৰিপুৰা এনেকৈ মিলি মুঠতে 10খন আছিল ঠিক আছিল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোন আছিল ডিত আছিল কোন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ঠিক আছে এখনেই আছিল মুঠ কিমানখন আছিল 9 9 18 28খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছিল কিমান সময়ত 1950 চনৰ সেই সময়ত ভাৰত স্বাধীন হোৱাৰ পিছত যেতিয়া চৰকাৰে কি কৰিলে চাৰিটা ভাগত ভাগ কৰিলে আমাৰ ৰাজ্যবিলাক তেতিয়া মানুহৰ প্ৰবলেম হ'ব ধৰিলে মানুহে ধৰ্ণা দিব ধৰিলে ঠিক আছে এই সময়ত মানুহবিলাকে কিবা ধৰ্ণা দিছিল যে 1950 চনৰ মেপ হ'ল এইখন তেতিয়া কি আছিল অন্ধ্ৰপ্ৰদেশ তামিলনাডু সব একেলগে আছিল দুখন ৰাজ্য এখন ৰাজ্য আছিল এইখনক মাদ্ৰাজ বুলি কোৱা হৈছিল ঠিক আছে সেইকাৰণে মানুহবিলাকৰ প্ৰবলেম হৈছিল যে কিছুমান ইফালে বেলেগ ভাষা কোৱা হয় ইফালে বেলেগ ভাষা কোৱা হয় মানুহৰ ভাষাৰ ক্ষেত্ৰত প্ৰবলেম হৈছিল ঠিক আছে চাকৰিৰ কাৰণে বা কমিউনিকেশ্যনৰ কাৰণে প্ৰবলেম হৈছিল তেতিয়া তেওঁলোকে ধৰ্ণা দিছিল আৰু চৰকাৰৰ পৰা বিচাৰিছিল যে আমাক ভাষাৰ ভিত্তিত ৰাজ্যবিলাক লাগে য'ত যি ভাষা কোৱা হয় সেই হিচাপে আমাক ৰাজ্যবিলাক লাগে ঠিক আছে আগতে অৰুণাচল আৰু অসম সব একেলগে আছিল এনেকুৱা আছিল 1950 চনৰ মেপ এইখন তেতিয়া চৰকাৰে কি কৰিলে এছকে ধাৰ নামৰ এখন আয়োগ বা কমিশন এখন বনালে এছকে ধাৰ নামৰ ঠিক আছে এটো কেতিয়া বনালে 1948 চনৰ জুন মাহত ঠিক আছে আয়োগখনক ক'লে যে আপোনালোকে এটা কাম কৰক ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যবিলাক ভগাই দিয়ক ঠিক আছে যদি উচিত হয় এটো দেশৰ কাৰণে তেতিয়াহলে ভাষাৰ ভিত্তিত আমাৰ দেশখনৰ ৰাজ্যবিলাক বনাই দিয়ক ঠিক আছে তেতিয়া এছকে ধাৰ আয়োগে ডিসেম্বৰ 1948 কি ক'লে যে ভাষাৰ ভিত্তিত আমি কোনো ৰাজ্য নবনাও ঠিক আছে যেনেকৈ আছে সেনেকৈ থাকক তেতিয়া মানুহে আৰু আন্দোলন কৰিব ধৰিলে আন্দোলন কৰি চৰকাৰে তেতিয়া ভয় খাই গ'ল ইমান আন্দোলন বাঢ়ি গ'ল দিনক দিনে ঠিক আছে সকলোকে ভাষাৰ ভিত্তিত লাগা হ'ল ৰাজ্যবিলাক যেতিয়া এছকে ধাৰ আয়োগে ক'লে যে ভাষাৰ ভিত্তিত ৰাজ্যবিলাক গঠন নহ'ব তেতিয়া মানুহৰ মাজত হাংগামাটো আৰু বাঢ়ি গ'ল তেতিয়া চৰকাৰে আৰু এখন কমিশন বনালে JVP কমিশন বা কমিটি ঠিক আছে এইখনত কোন মানুহ আছিল যে মানে জৱাহৰলাল নেহেৰু ভি মানে বল্লভভাই পেটেল আৰু পি মানে হ'ল পট্টবী সীতাৰামাইয়া ঠিক আছে তিনিজন মানুহ আছিল এই আয়োগটোত সেই তিনিজনক চৰকাৰে কাম দিলে যে আপোনালোকে বিবেচনা কৰক ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যবিলাক গঠন কৰিব পাৰিব নে নোৱাৰে যদি পাৰে আপোনালোকে কৰি দিয়ক ঠিক আছে তেওঁলোকক কাম দিয়া হৈছিল ডিসেম্বৰ 1948 মানে এই আয়োগটো ডিসেম্বৰ 1948 চনতে গঠন কৰা হৈছিল আৰু তেওঁলোকে ৰিপৰ্ট কেতিয়া দিছিল 1949 চনৰ এপ্ৰিলত তেওঁলোকে ৰিপৰ্ট দিলে JVP আয়োগে তেওঁলোকেও ক'লে যে ভাষাৰ ভিত্তিত কোনো ৰাজ্য বনোৱা নহ'ব ভাৰতত ঠিক আছে এইখন ভাৰতৰ মেপ চাই লওক কেনেকুৱা আছিল আগতে এছকে ধাৰ আয়োগ আৰু JVP আয়োগ দুয়োটা আয়োগে মানি ল'লে যে ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যবিলাক গঠন হ'ব তেতিয়া মানুহৰ মাজত বহুত হাংগামা হৈ গ'ল এই ভাৰতত বিশেষকৈ অন্ধ্ৰপ্ৰদেশত বহুত বেছি হাংগামা হৈ গ'ল সেই সময়ত এজন মানুহ আছিল এটা ঘটনা হৈ গ'ল সেই সময়ত এজন মানুহ আছিল তেওঁৰ নাম আছিল পট্টি শ্ৰী ৰামাল্লু সেই মানুহজনে বিনা একো নোখোৱাকৈ লঘন দি কিনে 56 দিন ৰাস্তাত ধৰ্ণা দি লাষ্টত তেওঁ মৰি গ'ল ঠিক আছে তেওঁ কি বিচাৰিছিল যে আমাৰ ভাষাৰ ভিত্তিত ৰাজ্যবিলাকৰ গঠন হ'ব লাগে তেতিয়া আমাৰ সুবিধা হ'ব
তেওঁ যেতিয়া মৰি গ'ল তেতিয়া অন্ধ্ৰপ্ৰদেশত বহুত বেছি হাংগামা হৈ গ'ল অন্ধ্ৰপ্ৰদেশৰ সেইখিনি ঠাইত হাংগামা হোৱাত কি কৰিলে চৰকাৰে বাধ্য হৈ গৈ 1953 চনত অন্ধ্ৰপ্ৰদেশক এখন বেলেগকে ৰাজ্য এখন বনাই দিলে ঠিক আছে অক্টোবৰ মাহত 1953 চনৰ এতিয়া যদি প্ৰশ্ন সোধে ভাষাৰ ভিত্তিত প্ৰথম ৰাজ্য কোনখন গঠন হৈছিল ভাৰতত অন্ধ্ৰপ্ৰদেশ ঠিক আছে আগতে কি আছিল আগতে মাদ্ৰাছৰ ভিতৰত আছিল ইফালে আছিল অন্ধ্ৰপ্ৰদেশ আৰু ইফালে তামিলনাডু দুখনকে লগ কৰি এখনে ৰাজ্য আছিল মাদ্ৰাছ ঠিক আছে তাৰপিছত অন্ধ্ৰপ্ৰদেশখন বেলেগ হৈ গ'ল ঠিক আছে অন্ধ্ৰপ্ৰদেশত কি ভাষা চলে তেলেগু ভাষা চলে সেইকাৰণে তেওঁলোকৰ এনেকৈ ৰাজ্যখন গঠন হ'ল ঠিক আছে যেতিয়া অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন গঠন হ'ল তেতিয়া ভাৰতৰ বাকী ৰাজ্যবিলাকেও ডিমাণ্ড কৰিলে চৰকাৰক যে আমাকো ভাষাৰ ভিত্তিত কি লাগে ৰাজ্যবিলাক বনাই দিয়ক আমাৰ সুবিধা হ'ব তেতিয়া 1953 চনত ভাৰত চৰকাৰে এখন আয়োগ বনালে সেইখনৰ নাম হ'ল ফজল আলী আয়োগ ঠিক আছে এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় ডিচেম্বৰ মাহত 1953 চনৰ ডিচেম্বৰ মাহত ফজল আলী আয়োগ গঠন কৰা হ'ল তাত তিনিজন মানুহ আছিল তাৰ সভাপতি আছিল ফজল আলী তাৰ দ্বিতীয়জন মানুহ আছিল কে এম পানিক্কৰ ঠিক আছে আৰু এজন মানুহ আছিল মুঠতে তিনিজন মানুহ আছিল ঠিক আছে এইচ এন কুঞ্জুৰ ঠিক আছে এই তিনিজন মানুহ আছিল ফজল আলী আয়োগত ঠিক আছে তেতিয়া ফজল আলী আয়োগে কিমান চনত ৰিপৰ্ট দিলে ছেপ্টেম্বৰত 1955 চনৰ ছেপ্টেম্বৰ মাহত ৰিপৰ্ট দিলে ভাৰত চৰকাৰক যে আপোনালোকে এটা কাম কৰক 16খন ৰাজ্য আমি বাছি উলিয়াইছোঁ ভাষাৰ ভিত্তিত আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চল আমি বাছি উলিয়াইছোঁ ঠিক আছে আপুনি সেই হিচাপে ৰাজ্যবিলাক বনাই দিয়ক ভাৰত চৰকাৰক তেওঁলোকে কি কৰে সাজেশন দিলে বা ক'লে কথাবিলাক এডভাইচ দিলে ঠিক আছে তেতিয়া ভাৰত চৰকাৰে কি কৰিলে ভাৰত চৰকাৰে 14খন কি বনাই দিলে 14খন ৰাজ্য বনাই দিলে আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল বনাই দিলে এই আয়োগটো গঠন হ'ল 1953 চনৰ ডিচেম্বৰ মাহত তেওঁলোকে ৰিপৰ্ট দিলে এই আয়োগটোৱে ৰিপৰ্ট দিলে 1955 চনৰ ছেপ্টেম্বৰ মাহত ঠিক আছে আৰু চৰকাৰে তেওঁলোকৰ কথাবিলাক শুনি কিনে নিজে বিবেচনা কৰি কিমানখন ৰাজ্য বনালে 14খন ৰাজ্য বনালে আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল বনালে এই কামখিনি কেতিয়া হ'ল 1 নৱেম্বৰ 1956 চনত ঠিক আছে 1 নৱেম্বৰ 1956 চনত আমাৰ ভাৰতত কেইখন ৰাজ্য হ'ল 14খন ৰাজ্য হ'ল আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল ঠিক আছে এইখিনিলৈকে আশা কৰোঁ সকলোৱে বুজি পাইছে এতিয়া আমি যদি চাওঁ 1956 চনত আমাৰ ৰাজ্যবিলাক কোনবিলাক ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ আছিল জম্মু কাশ্মীৰ আসাম বিহাৰ কেৰেলা মধ্যপ্ৰদেশ উৰিষ্যা ৱেষ্ট বেংগল ইউ পি ৰাজস্থান মাইচুৰ বোম্বে কেৰেলা মাদ্ৰাছ মুঠতে কিমানখন আছিল 14খন ৰাজ্য ঠিক আছে আৰু কাক কেন্দ্ৰীয় শাসিত অঞ্চল বনাইছিল সেই সময়ত আন্দামান নিকোবৰ তাৰপিছত দিল্লী হিমাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা লক্ষদ্বীপ আগতে লক্ষদ্বীপ নাছিল নাম লক্ষদ্বীপ আছিল লক্ষদ্বীপ আমিনদেৱী আইলেণ্ড আৰু মিনিকয় এই তিনিখন আইলেণ্ড একেলগে আছে ইয়াতে এই মুঠতে এখন দুখন তাৰপিছত ত্ৰিপুৰা মণিপুৰ হিমাচল প্ৰদেশ দিল্লী আন্দামান নিকোবৰটো কৈ দিলোঁ মুঠতে 6খন কি হ'ল কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰু 14খন ৰাজ্য হ'ল 1956 চনৰ 1 নৱেম্বৰ তাৰিখে ঠিক আছে তাৰপিছত আৰু এটা ঘটনা হ'ল 1966 চনত কিছুমান আমাৰ যে পাঞ্জাবখন আছে বৰ্তমান পাঞ্জাবখন আগতে এখন ৰাজ্য নাছিল আগতে 4খনমান ৰাজ্যৰ লগ লাগি এখনেই আছিল সেইখনৰ নাম আছিল পেপচু মানে হ'ল পাঞ্জাব এণ্ড ইষ্ট পাটিয়ালা ষ্টেট ইউনিয়ন ইয়াতে কিবিলাক লগ কৰা হৈছিল পাঞ্জাব হিমাচল প্ৰদেশ হাৰিয়ানা আৰু চণ্ডীগড় সকলোকে লগ কৰি এখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল বনোৱা হৈছিল এইখনৰ নাম আছিল পেপচু তাৰপিছত তাতেও বহুত বিবাদ হ'ল সেই বিবাদৰ ফলত চাহ আয়োগ নামৰ এটা চাহ আয়োগ বা চাহ কমিশ্যন আয়োগ পতা হ'ল আৰু তেওঁলোকে কি কৰিলে এইবিলাকক ভাগ কৰি দিলে পাঞ্জাবক ভাগ কৰিলে কাৰণ পাঞ্জাবত পাঞ্জাবী কোৱা মানুহ আছে সেইকাৰণে পাঞ্জাবক এখন ষ্টেট বনাই দিলে তাৰপিছত হিমাচল প্ৰদেশক এখন বেলেগ ষ্টেট বনাই দিলে তাৰপিছত হাৰিয়ানাত হিন্দু কোৱা মানুহ বেছি সেইকাৰণে হাৰিয়ানাক কি কৰিলে বেলেগকৈ ষ্টেট বনাই দিলে তাৰপিছত চণ্ডীগড়ত বহুত বিবাদিত ক্ষেত্ৰ আছিল সেই সময়ত সেইকাৰণে চণ্ডীগড়ক কি বুলি কৰিলে কেন্দ্ৰীয় শাসিত অঞ্চল বনাই দিলে আৰু পাঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী বনাই দিলে ঠিক আছে এইবিলাক কাম হৈছে 1966 চনত এইখিনি আমি বুজি পালোঁ এতিয়া আমি বেছি আৰু পঢ়ি লাভ নাই 2014 চনত কি হ'ল তাৰপিছত 2014 চনত আৰু ৰাজ্যবিলাক ভাগ কৰা হ'ল 29খন ৰাজ্য হ'ল আৰু ইউনিয়ন টেৰিটৰী বা কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন হ'ল 7খন এইবিলাক 2014 চনত আৰু বৰ্তমান কিমান 28খন ৰাজ্য 8খন কেন্দ্ৰীয় শাসিত অঞ্চল ঠিক আছে
এতিয়া আমি বুজি পালোঁ আমাৰ ভাৰতৰ ৰাজ্যবিলাক কেনেকৈ গঠন হ'ল, ভাষাৰ ভিত্তিত কেনেকৈ কি হ'ল। অন্ধ্ৰপ্ৰদেশ আমাৰ ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্য, ঠিক আছে। পেপচু কি বস্তু, ফজল আলী আয়োগ কি বস্তু, চাহ আয়োগ কি বস্তু, এইবিলাক সকলোবিলাক পঢ়িলোঁ। JVP কমিশ্যন কোনে কোনে মানি লোৱা নাছিল আমাৰ ভাৰতৰ লগত লগ হোৱাৰ কাৰণে, সকলোবিলাক আমি চাই ল'লোঁ। এতিয়া আমি আৰম্ভ কৰিম আমাৰ সংবিধানৰ ভাগ 2। ভাগ 2ত মুঠতে কিমানটা আৰ্টিকেল আছে? 7টা, 5ৰ পৰা 11লৈকে। আমাৰ সংবিধানৰ ভাগ 2ত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? চিটিজেনশ্বিপৰ বিষয়ে, মানে নাগৰিকত্বৰ বিষয়ে। কেনে কেনে ক্ষেত্ৰত নাগৰিকত্ব পাব, নাগৰিকত্ব গুচি যাব, ঠিক আছে। নাগৰিকত্ব হ'ল এটা সুবিধা। নাগৰিকত্ব থাকিলে আপুনি ভাৰতত কি কৰিব পাৰে? চাকৰি কৰিব পাৰে, স্কুলত যাব পাৰিব, আপুনি আই কাৰ্ড পাব, আপুনি আধাৰ কাৰ্ড পাব। সকলো সুবিধা কেতিয়া হ'ব? যেতিয়া আপুনি নাগৰিক হ'ব, ঠিক আছে। আৰু সংবিধানৰ ভাগ 2ত সকলোবিলাক কি লিখা আছে? আমাৰ নাগৰিকত্বৰ ওপৰত লিখা আছে। আৰু নাগৰিকত্বৰ চেঞ্জ কৰিব, কাক নাগৰিকত্ব দিম, কাক নিদিম, এইবিলাক অধিকাৰ কাৰ আছে? পাৰ্লিয়ামেণ্টৰ, মানে সংসদৰ। সেইটো কথা আপোনাক কৈ দিলোঁ আগতে। এতিয়া আমি ষ্টাৰ্ট কৰিম। ইয়াতে কিমানটা আৰ্টিকেল আছে? মুঠ 7টা, 5ৰ পৰা 11লৈকে। আমি 5ৰ পৰা আৰম্ভ কৰিম। আৰ্টিকেল 5ত কি লিখা আছে? ভাগ 2ত যিবিলাক লিখা আছে চব আমাৰ কিহৰ ওপৰত? নাগৰিকত্বৰ ওপৰত। আৰ্টিকেল 5ত লিখা আছে যে চিটিজেনশ্বিপ এট দ্য কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। আমাৰ যেতিয়া সংবিধানখন কমপ্লিট বনোৱা হৈছিল, প্ৰথম ভাগত বনোৱা হোৱাৰ পিছত সেই সময়ত কাক কাক নাগৰিকত্ব দিয়া হৈছিল, কি কি ক্ষেত্ৰত নাগৰিকত্ব দিয়া হৈছিল মানুহবিলাকক, সেই সময়ত পৰিস্থিতি আছিল বেলেগ। সেই সময়ত নাগৰিকত্ব দিয়াৰ যিবিলাক চৰ্ত আছিল সেইবিলাক অলপ বেলেগ আছিল আৰু বৰ্তমান বেলেগ, ঠিক আছে। সেই সময়ত কি কি ক্ষেত্ৰত নাগৰিকত্ব দিয়া হৈছিল? প্ৰথম, জন্ম। যদি আপোনাৰ জন্ম ভাৰতত, তেতিয়াহ'লে আপুনি পাব নাগৰিকত্ব। 2 নম্বৰতে কি চৰ্ত দিয়া হৈছিল? যদি আপোনাৰ মা দেউতা ভাৰতীয়, ঠিক আছে, মা দেউতাৰ ভাৰতীয় হ'লেও আপুনি নাগৰিকত্ব পাব। তাৰ 3 নম্বৰ চৰ্ত, মুঠতে 3টা চৰ্ত দিয়া হৈছিল। 3 নম্বৰ চৰ্তটো হ'ল সংবিধান লাগু হোৱাৰ 6 মাহ আগতে, 6 মাহতকৈ বেছি আগতে হ'লে কিন্তু আপুনি নাগৰিকত্ব নাপাব। সংবিধানখন লাগু হোৱাৰ 6 মাহ আগতে যদি আপুনি পাকিস্তানৰ পৰা আহিছে বা ক'ৰবাৰ পৰা ভাৰতত আহিছে, তেতিয়াহ'লে আপুনি নাগৰিকত্ব পাব, ঠিক আছে। আমাৰ সংবিধানখন কেতিয়া লাগু হৈছিল? 1950 চনৰ 26 জানুৱাৰীত, যাক আমি গণতন্ত্ৰ দিৱস হিচাপে মানি লওঁ, পালন কৰোঁ, ঠিক আছে, 26 জানুৱাৰীক। আৰু সেই 1950 চনৰ 26 জানুৱাৰীৰ 6 মাহ আগত যোনে যোনে ভাৰতত সোমাইছে পাকিস্তানৰ পৰা, তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। তাৰ আগত যোনে আহিছে তাক নাগৰিকত্ব দিয়া নহ'ব, ঠিক আছে। এইবিলাক কথা লিখা আছে আৰ্টিকেল 5ত। এতিয়া পঢ়িম আমি আৰ্টিকেল 6ত কি লিখা আছে? আৰ্টিকেল 6ত লিখা আছে ৰাইট অফ চিটিজেনশ্বিপ অফ চাৰ্টেন পাৰ্চন হু হেভ মাইগ্ৰেটেড ফ্ৰম পাকিস্তান। এনেকুৱা মানুহকো আমাৰ সংবিধানত লিখা আছে, এনেকুৱা মানুহকো আমি নাগৰিকত্ব দিম যিবিলাক মানুহে পাকিস্তানৰ পৰা মাইগ্ৰেট হৈ আহিছে, প্ৰব্ৰজন হৈছে, ঠিক আছে। কি কি ক্ষেত্ৰত দিয়া হ'ব তেওঁলোকক? সেই সময়ত মানে 1948 চনৰ 19 জুলাইত এটা ৰুল বনোৱা হৈছিল ভাৰতত। সেই ৰুলটোৰ নাম আছিল পাৰ্মিট ৰুল। সেই ৰুলটোৰ অনুসৰি যদি পাকিস্তানৰ পৰা কোনোবাই ভাৰতত আহে, মানে 1948 চনৰ 19 জুলাইৰ সিদিনাৰ আগত যদি কোনোবাই ভাৰতত আহিছে, তেওঁলোকে নাগৰিকত্ব পাই যাব, ঠিক আছে। যদি 1948 চনৰ 19 জুলাইৰ পিছত যদি ভাৰতত আহিছে, কোনোবাই আহিব বিচাৰে, নাগৰিকত্ব ল'ব বিচাৰে, তেওঁলোকে কি কৰিব লাগিব? ভাৰতত আহি কিনে 6 মাহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি ভাৰতত নাগৰিক হ'ব বিচাৰে 6 মাহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু 6 মাহ হৈ যোৱাৰ পিছত, ভাৰতত 6 মাহ থাকি যোৱাৰ পিছত তেওঁলোকে কি পাব? নাগৰিকত্ব পাব ভাৰতৰ, ঠিক আছে। এইটো হ'ল পাৰ্মিট ৰুল। পাৰ্মিট ৰুলৰ আগত অহাবিলাকতো ভাৰতীয় হয়েই আৰু ভাৰতৰ নাগৰিক হয়েই। আৰু 1947 চন 19 জুলাই মানে পাৰ্মিট ৰুল যেতিয়াৰ পৰা লাগিছে, তেতিয়াৰ পিছত অহাবিলাকো নাগৰিকত্ব পাব যদি তেওঁলোকে 6 মাহ ভাৰতত থাকি যায়, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 6 মাহৰ কাৰণে। 6 মাহ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে নাগৰিকত্ব পাই যাব। যদি আমি উদাহৰণ চাওঁ, তেনেকৈ মিলখা সিং, ঠিক আছে, মিলখা সিঙো এনেকৈ ভাৰতত আহিছিল, ঠিক আছে। তাৰপিছত আৰ্টিকেল 7ত কি আছে? আৰ্টিকেল 7ত লিখা আছে ৰাইট অফ চিটিজেনশ্বিপ অফ চাৰ্টেন মাইগ্ৰেণ্টছ টু পাকিস্তান। আৰ্টিকেল 7ত কি লিখা আছে? এনেকুৱা মানুহকো আমি নাগৰিকত্ব দিম যিবিলাকে পাকিস্তানত গুচি গৈছিল। কেতিয়া গুচি গৈছিল? যেতিয়া ভাৰত বিভাজন হৈ আছিল, পাকিস্তান বিভাজন হৈ আছিল, যে 1947 চনৰ মাৰ্চৰ পৰা আগষ্টলৈকে, 1947 চনৰ আগষ্ট মাহলৈকে বিভাজন হৈ আছিল। কিছুমানে পাকিস্তানত গুচি গৈছিল, কিছুমানে ভাৰতত থাকি গৈছিল, ঠিক আছে। সেই সময়ত যিবিলাক মানুহ ভাৰতত জন্ম কিন্তু পাকিস্তানত গুচি গৈছিল, তেওঁলোকে যদি ভাৰতত গুচি আহিব খোজে, তাতে থাকিব নোৱাৰে, পাকিস্তানত ছাৰ্ভাইভ কৰিব পৰা নাই, তাতে থাকি ভাল লগা নাই, তেতিয়াহ'লে ভাৰতত তেওঁলোকে আহিব খোজে, তেতিয়া তেওঁলোককো নাগৰিকত্ব দিয়া হ'ব।
কিন্তু এটা চৰ্ত তেওঁলোকে ভাৰতত আহি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 6 মাহৰ কাৰণে ঠিক আছে 6 মাহ তেওঁলোকে কমপ্লিট থকাৰ পিছত তেওঁলোকে কি পাব ভাৰতৰ নাগৰিকত্ব পাই যাব ঠিক আছে আৰ্টিকল 8ত লিখা আছে সিটিজেনশিপ অফ পাৰ্সনছ অফ ইণ্ডিয়ান অৰিজিন ৰিসাইডিং আউটসাইড ইণ্ডিয়া ঠিক আছে ভাৰতৰ নাগৰিক যিবিলাকে বিদেশত থাকে মানে কিছুমানে ভ্ৰমণৰ কাৰণে কিছুমানে চাকৰিৰ কাৰণে কিছুমানে বিজনেছৰ কাৰণে বিদেশত থাকিব লগা হয় ঠিক আছে তেওঁলোকৰ নাগৰিকত্ব কি হ'ব ভাৰতৰ নাগৰিকত্ব থাকি যাব এইটো কথা লিখা আছে আৰ্টিকল 8ত তাৰপিছত চাম আমি আৰ্টিকল 9ত কি লিখা আছে আৰ্টিকল 9ত লিখা আছে persons voluntarily acquiring citizenship of a foreign country or state not to be citizens of India ঠিক আছে কোনো যদি মানুহে কোনো যদি ভাৰতৰ নাগৰিকে বিদেশত গৈ কিনে বিদেশৰ নাগৰিকত্ব লয় তেতিয়াহ'লে তেওঁৰ ভাৰতৰ নাগৰিকত্বটো গুচাই দিয়া হ'ব ভাৰতৰ নাগৰিকত্বটো নাথাকিব ঠিক আছে তেওঁ যদি ফৰেইনৰ বিদেশৰ নাগৰিকত্ব লৈ লয় তেতিয়াহ'লে ভাৰতৰ নাগৰিকত্বটো হেৰাব লাগিব ঠিক আছে বাস সিম্পল এইখিনি লিখা আছে তাৰপিছত আৰ্টিকল 10ত কি লিখা আছে rights to hold your own opinions and express them freely without government interference ঠিক আছে ইয়াতে লিখা আছে আপোনাৰ নাগৰিকত্ব কোনেও আপোনাৰ পৰা ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি দেশদ্ৰোহ কাম নকৰে বা আপুনি যেতিয়া পাগল হৈ নাযায় যেতিয়ালৈকে এইবিলাক আপুনি যে পাগল হৈ যায় বা দেশদ্ৰোহী কাম কৰে তেতিয়াহ'লে আপোনাৰ নাগৰিকত্বটো হাতাই দিয়া হ'ব ঠিক আছে পাগল হলে তো আপোনাৰ নাগৰিকত্ব হাতাবই লাগিব নহলে আপুনি ড্ৰাইভিং লাইসেন্স ইস্যু কৰি ল'ব ৰাস্তাত গাড়ী লৈ গুচি যাব বহুত কিবা কিবি হৈ যাব পাৰে ঠিক আছে পাগল আৰু দেশদ্ৰোহ কাম নকৰিলে আপোনাৰ নাগৰিকত্ব কোনেও ল'ব নোৱাৰে ঠিক আছে তাৰপিছত আৰ্টিকল 11ত কি লিখা আছে পাৰ্লিয়ামেণ্ট টু ৰেগুলেট দ্য ৰাইটছ অফ চিটিজেনশ্বিপ বাই ল দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু মেক এন প্ৰভিজন উইথ ৰেছপেক্ট টু দ্য একুইজিশ্যন এণ্ড টাৰ্মিনেশ্যন অফ চিটিজেনশ্বিপ এণ্ড অল ৰিলেটেড টু চিটিজেনশ্বিপ ঠিক আছে ইয়াতে কি লিখা আছে ইয়াতেও সিম্পল লিখা আছে যে আমাৰ পাৰ্লিয়ামেণ্টৰ বা সংসদৰ কি অধিকাৰ আছে নাগৰিকত্বৰ লগত যদি কিবা সংশোধন কৰিব লগা হয় আমাৰ সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তেতিয়া কাৰ অধিকাৰ আছে আমাৰ সংসদৰ কাৰ অধিকাৰ আছে হোম মিনিষ্ট্ৰী মানে গৃহ মন্ত্ৰালয়ৰ আমাৰ পাৱাৰ আছে যে আমাৰ নাগৰিকত্বৰ ওপৰত যদি কিবা সংশোধন আনিব লগা হয় সংবিধানত তেতিয়া তেওঁলোকে আনিব পাৰিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ'ত আমি পঢ়িম বহুত কিবা কিবি আছে নাগৰিকত্বৰ ওপৰতে আৰু কি সংশোধন হৈছে কি ভৱিষ্যতে কি চেঞ্জ হৈছে এইবিলাক বিষয় আমি নেক্সট ভিডিঅ'ত পঢ়িম তাৰপিছত আমি সংবিধানৰ ভাগ 3ও পঢ়িম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ